নমস্কাৰ, মই মমি আপোনালোক সকলোকে দিয়ালিনা হোম কৰ্নাৰৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, প্ৰতি বছৰৰ দৰে এই বছৰো অম্বুবাচী উৎসৱলৈ মাজত আৰু কেইটামান দিন বাকী। অম্বুবাচী মানি অসম, অম্বুবাচী মানি মা কামাখ্যা শক্তিপীঠ। অম্বুবাচী যাক আমি অসমত সাত আমেতি বুলি পালন কৰোঁ। অম্বুবাচী মা কামাখ্যা মন্দিৰত উল্লাস উদ্দীপনাৰে পালন কৰা হয় প্ৰতি বছৰে। বিভিন্ন স্থানৰ পৰা মা কামাখ্যা ধামলৈ অগণন ভক্তৰ প্ৰৱেশ হয় মা কামাখ্যাৰ আশীষ বিচাৰি। আজিৰ ভিডিঅ'ত 2023 অৰ্থাৎ এই বছৰ অম্বুবাচী কোনদিনা কিমান সময়ত আৰম্ভ হৈ কোনদিনা কিমান সময়ত নিবৃত্তি অৰ্থাৎ শেষ হ'ব তাৰ বিষয়ে জনাম। লগতে মান্যতা অনুসৰি অম্বুবাচী বা হাতত পালন কৰিব লগা নিয়মসমূহৰ বিষয়েও ক'ম। সম্পূৰ্ণকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চোৱাৰ লগতে ভিডিঅ'টোত লাইক শ্বেয়াৰ কৰি আৰু নতুন দৰ্শকসকলক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। অম্বুবাচী অসমৰ পৰম্পৰা আৰু ঐতিহাসিক উৎসৱ। অসমত ঠাইভেদে অম্বুবাচীক সাত আমতি বা আমেতি হিচাপে পালন কৰা হয়। প্ৰবাদ আৰু মান্যতা অনুসৰি অম্বুবাচীৰ সময়ত ধৰিত্ৰী মা ৰজস্বলা হয়, সেয়া আমি সকলোৱে জানো। এই অম্বুবাচী পৰম্পৰাৰ লগত শস্য আৰু শস্যৰ পথাৰৰ উৰ্বৰা শক্তি জড়িত আছে। প্ৰত্যেক বছৰ অম্বুবাচী আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ চতুৰ্থ পদৰ আৰম্ভণিতে অম্বুবাচী বা হাত পৰম্পৰা আৰম্ভ হয়, যাক আমি হাত লগা বুলিও কওঁ। 2023ৰ অম্বুবাচী প্ৰবৃত্তি বা হাত লাগিব 6 আহাৰ 22 জুন বৃহস্পতিবাৰে নিশা 2:32 আৰু অম্বুবাচী নিবৃত্তি বা হাত ভাগিব 10 আহাৰ 26 জুন সোমবাৰৰ দিনা 2:56। আকৌ এবাৰ কৈছো, 2023ৰ অম্বুবাচী প্ৰবৃত্তি বা হাত লাগিব 6 আহাৰ 22 জুন বৃহস্পতিবাৰে নিশা 2:32 আৰু অম্বুবাচী নিবৃত্তি বা হাত ভাগিব 10 আহাৰ 26 জুন সোমবাৰৰ দিনৰ 2:56। গতিকে অম্বুবাচীৰ নিয়মসমূহ প্ৰবৃত্তিৰ সময়ৰ পৰা নিবৃত্তিৰ সময়লৈকে পালন কৰিব লাগিব। অম্বুবাচীৰ কেইদিন কিছুমান নিয়ম মনা হয়। মান্যতা অনুসৰি অম্বুবাচীৰ কেইদিনত বতৰৰ ফল আম, কঁঠাল, আনাৰস আদি ফলসমূহ খাব লাগে। অম্বুবাচীৰ নিবৃত্তিৰ আগত বা হাত ভগাৰ আগত কেঁচা গৰু গাখীৰ কচুপাত এখিলাত লৈ খাব লাগে, তেতিয়া সৰ্পভয় নাথাকে। কচুপাত নাথাকিলে অইন পাত্ৰত খালেও হ'ব। অম্বুবাচীৰ শেষৰ দিনা ঘৰৰ ব্যৱহাৰ কৰা কাপোৰ কানি ধুই পৰিষ্কাৰ কৰা হয়। সেয়া অৱশ্যে নিজৰ ইচ্ছা আৰু সুবিধাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু অম্বুবাচীৰ কেইদিন পূজা পাঠ কৰিব নাপায়। কামাখ্যা মন্দিৰৰ দুৱাৰো সেইকেইদিন বন্ধ থাকে। তেনেদৰে অন্য মন্দিৰতো পূজা পাতল নহয়, অন্য মন্দিৰো বন্ধ কৰি ৰখা হয় সেইকেইদিন। একেদৰে ঘৰতো পূজা পাঠ কৰিব নাপায়, চাকি ধূপ লগাব নাপায়। হাত ভগাৰ পিছত ঘৰ দুৱাৰ মুচি গা ধুইহে ঘৰৰ মন্দিৰ চাফা কৰিহে ধূপ চাকি লগাই পূজা প্ৰাৰ্থনা কৰিব লাগে। অম্বুবাচীৰ কেইদিন ঘৰৰ মন্দিৰৰ দুৱাৰ বন্ধ ৰাখিব লাগে। দুৱাৰ নাথাকিলে থাপনাখন বা ভগৱানৰ ফটো বা মূৰ্তিত এখন গামোচাৰে ঢাকি ৰাখিব লাগে। সেইকেইদিন পথাৰত হাল বোৱা আৰু শস্যৰ কামসমূহ কৰা নহয়। লগতে মাটি কটা বা মাটি খন্দা কামো কৰিব নালাগে। এই নিয়মখিনি অতীজৰে পৰা অম্বুবাচী বা হাতত পালন কৰি অহা নিয়ম। নিয়ম অনেক আছে, কিন্তু সকলো নিয়ম মনাটো আজিৰ সময়ত সম্ভৱ নহয়। কিন্তু যিখিনি মনৰে মানিবলৈ কয়, সেইখিনি মনাটো নিজৰ পক্ষেই ভাল। এয়া আছিলে 2023ৰ অম্বুবাচীৰ সময় আৰু অম্বুবাচীত পালন কৰা বিশেষ নিয়ম। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে বা প্ৰয়োজন বুলি ভাবে, ভিডিঅ'টোত এটা লাইক কৰিবলৈ অনুৰোধ জনালোঁ। ভিডিঅ'টো আপোনালোকৰ পৰিয়ালবৰ্গ, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু যিসকল নতুন দৰ্শক, তেখেতসকলক চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেলটো অল কৰি দিবলৈ অনুৰোধ কৰিলোঁ। ধন্যবাদ।